হে গাইজ নমস্কাৰ মোৰ পুনম দাস মুনুৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম আশা কৰোঁ সকলোৱে যেন মৰম দিয়ে ছাপোৰ্ট কৰে এইটো হৈছে মোৰ ফাৰ্ষ্ট ব্লগ ভিডিঅ' তো সেইকাৰণে মই ভাবিলোঁ কি ভইচ অভাৰ কৰি ভিডিঅ'টি বনাই দিওঁ মানে অলপমান আনকমফৰ্টেবল ফিল হয় যিটো ফাৰ্ষ্ট টাইম আগলৈকে ভালকৈ বনাবলৈ ট্ৰাই কৰি যাম কিবা যদি ভুল হয় আপোনালোকে দেখাব আজি আছিল মোৰ শ্বুটিং তো মই শ্বুটিঙৰে কিছুমান ক্লিপ লৈ কিনে ভিডিঅ'টি বনালোঁ আপোনালোকক দেখাই যাম যিমানখিনি পাৰোঁ আৰু আপোনালোকে চাই যাওক জেগাখিনি ইমানেই ধুনীয়া বহুত নেচাৰেল হয় এয়া আমাৰ ভাইটি কেমেৰা ঠিক কৰি আছে আমাৰ শ্বুটিং আৰম্ভ হ'বই আৰু তো আপোনালোকে চাই যাওক তাৰপিছত এয়া আমাৰ শ্বুটিং আৰম্ভ হ'ল দাদাজনে ডিৰেকশ্যন কৰি আছে আৰু লগত আছে বিকাশ ওকে এইবাৰ মেখেলা চাদৰ পিন্ধি পুৰা ৰেডি এয়া বিকাশ আৰু মনীষাই উঠি আছে চেলফি তাইৰো এইবাৰ ফাৰ্ষ্ট টাইম হয় মোবাইলটো মই ল'লো তেওঁক মানে কি ক'ম আৰু ভাল লাগিছে শ্বুটিং কৰি তেওঁলোকৰ ভাল লাগিছে নিশ্চয় একদম বহুত ধুনীয়া লোকেশ্যন হয় সঁচাকৈ ভাল লাগিছে ৰে খুবেই ভাল লাগিছে আৰু পুনমৰ লগত বহুত দিনৰ মূৰত একেলগে আপোনালোকে দেখি পাব সেইটোৱে ভাল পাব দিয়ক আব্দুল আছে মই আছো আমাৰ মনোহৰ হুছেইন আছে আৰু আমাৰ কেমেৰা মনীষা আমাৰ নতুন হিৰোইন মনীষা তাই নতুনকৈ আহিছে কিমানখিনি কৰে তো আপোনালোকে দেখা পাব আপোনালোকে চাব শেষ পৰিণতি চৰিত্ৰ আৰু কেইবাটাও আছে কিন্তু ইয়াত বৰ্তমান অহা নাই শ্বৰ্ট ফিল্মখন সুন্দৰ হয় বিকাশত দুটা চৰিত্ৰ থাকিব এইটো নকওঁ গোটেইখিনি ক'লে এইটো আপোনালোকে গমেই পাব মই স্ক্ৰিপ্টটো পঢ়িছোঁ অপেক্ষা কৰক অতি সোনকালে আহি আছে আমি খুবেই ধুনীয়া এটা ষ্টৰী সকলোৱে ক'ব সকলোকে কোৱাৰ সুযোগ দি আছোঁ মই কওক এতিয়া বিকাশে ক'ব মানে স্ক্ৰিপ্টটো মই পঢ়িছোঁ খুবেই ধুনীয়া এটা ষ্টৰী গতিকে আমি কিমান দূৰ আমাৰটোৰ লগত অলপ চিমিলাৰ হয় চাকৰি যিখন ছেকেণ্ড এপিছডত আছে অলপ চিমিলাৰ হয় কিমান দূৰ আমি উপস্থাপন কৰিব পাৰোঁ নেজানো চেষ্টা কৰি সেইটোৱে তে গাইজ এতিয়া আমি খাম নে কি গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমত তাতে মোৰ ডুবিব দিয়া লাহে লাহে গধূলি হ'বই এতিয়া মই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ঠিক আছে আৰু অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ টাটা